আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে আহি ওলালহি শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থান। থানৰ মূল পথৰ কাষৰ এখন দোকানৰ পৰা ধূপ চাকি আৰু প্ৰসাদ লৈ থানত প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰিয়েই প্ৰসাদখিনি ইয়াতেই জমা দিলোঁ আৰু ধূপ চাকিখিনি বাহিৰতে সকলোৱে জ্বলোৱাৰ নিচিনাকৈ জ্বলাই দিলোঁ। চাকি জ্বলোৱাৰ পিছত মূল নামঘৰত প্ৰৱেশ কৰোঁ। প্ৰৱেশ কৰিয়েই গুৰু আসনখনত সেৱা কৰোঁ আৰু ফাকুত ফুট লওঁ। মাঘ মাহৰ উপৰিও আজিৰ এই বিশেষ দিনটোত ভগৱানৰ আশীৰ্বাদ বিচাৰি এই থানলৈ অগণন ভক্ত আহে। ভিডিঅ'ত যিটো পুখুৰী দেখিবলৈ পাইছে, ইয়াত এটা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আছে। এই থানতে দৌল যাত্ৰাও অনুষ্ঠিত কৰা হয়। ইয়াত সুন্দৰকৈ সকলোৱে শাৰী পাতিকৈ প্ৰসাদ গ্ৰহণ কৰি আছে। প্ৰসাদ খাই খাই থানৰ সন্মুখতে অনুষ্ঠিত হোৱা মেলাত সোমাওঁ। মেলাত কিছু সময় পাৰ কৰাৰ পিছত উভতি অহা পথৰ কাষতে স্থানীয় লোক কিছুমানে বিনামূলীয়াকৈ শীতল পানীয় বিতৰণ কৰি আছিল। আৰু এটা কথা, সৰভোগত গ'লে সৰভোগৰ বিখ্যাত ম'হৰ দৈ আনিবলৈ নাপাহৰে যেন।